এভৰিৱান গুড মৰ্নিং আৰু যেতিয়া আপোনালোকে ভিডিঅ'টো পাব তেতিয়ালৈকে গুড ইভিনিঙে হ'বগে আৰু এয়া হৈছে আমাৰ ঘৰৰ পাচলি জিকা কোমোৰা আৰু জিকা কোমোৰাৰ লগতে আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে জানেই সকলোৱে আৰু এয়া মই তাত নিবৰ কাৰণে মই মানে ৰুমত লৈ যাবৰ কাৰণে কোমোৰা ছিঙিছোঁ। খুৰীয়ে কোমোৰা ছিঙি দিছে আৰু আজিৰ ভিডিঅ'টো এই ধৰণে ঘৰৰ বস্তুৱে আৰম্ভণি কৰিছোঁ। কিমান ভাল লগা বস্তু এটা হয়নে নহয়, ঘৰৰে বস্তু যেতিয়া থাকে সকলোখিনি বহুত ভাল লাগে। আৰু এয়া আমাৰ হাঁহ হয়, হাঁহকেইটাৰ ঘৰতে ডিমো আছে, যথেষ্টখিনি ডিমেই পোৱা যায়। আৰু তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি। আৰু ৰাতিপুৱাই উঠি একাপ চাহ লৈ ল'লোঁ মই। এয়া দেখিছে আপোনালোকে গাখীৰ চাহ, আৰু মই গাখীৰ চাহ খায়ে ভাল পাওঁ। আচলতে লাল চাহো খাওঁ মই, কিন্তু গাখীৰ চাহ বেছিকৈ খাওঁ। মানে ইয়াত আহিলে কি হয়, গাখীৰ চাহেই খোৱা হয়, কাৰণ তাত থাকিলেতো গাখীৰ চাহ খাবলৈ নাপায়। সেইটো কাৰণে ইয়াত আহিলে পূৰা গাখীৰ চাহকে খাই দিওঁ আৰু ভালো লাগে। কিন্তু ৰাতিপুৱা গাখীৰ চাহটো খালে হেৰি লাগে। আৰু এয়া মই ড্ৰাই কেক লৈ লৈছোঁ, ড্ৰাই কেকৰ লগত ধুনীয়াকৈ চাহখিনি খাই ল'লোঁ ৰাতিপুৱাৰ। আৰু কোনে কোনে এনেকৈ বিস্কুট চাহত তিয়াই পেলাই নি খাই কমেণ্ট কৰি জনাবচোন। মই হ'লে বিস্কুটটো চাহতে তিয়াই খাওঁ, মই এনেই নাখাওঁ। এনেকৈ খায়ে মোৰ বহুত বেছি ভাল লাগে। আৰু ইয়াৰ পিছত কাম আছে যেনিবা, বহুতেই কাম আছে। আৰু কি কৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আৰু ভাবিছোঁ আজি ঘৰুৱা বস্তুৰে এসাঁজ মানে বনাম ভাবিছোঁ। আৰু কি বনাওঁ, কি কৰিব পাৰোঁ চাওঁ। ভাবিছোঁ কচু তুলিবলৈ যাম, আৰু অলৰেডিটো আপোনালোকক এইখিনি দেখালোৱে, আৰু বাকী কচু তোলাখিনি বাৰু দেখাম এতিয়া আপোনালোকক। আৰু গাঁৱত আছোঁ যিহেতু কচু নাখালে কেনেকৈ হ'ব ন, গতিকে আজি আমি খুৰীৰ লগত কচু বিচাৰি আছোঁ। বেলেগত নহয়, আমাৰ ৰাস্তাতে বহুত কচু আছে। চ' কচুটোতো কিমান উপকাৰী আপোনালোকে এয়া কচুৰ আমি আজি ভিতৰৰ পাতটো খাম আৰু ৰেচিপি দিম মই। যদি চাব বিচাৰে আপোনালোকে মোৰ নেক্সট মানে ছেকেণ্ড চেনেলত গৈ চাব পাৰিব। এতিয়া বৰ্তমান আমি কচু তুলি আছোঁ। কচু খোৱাৰ মজাই বেলেগ, আৰু তাৰ লগত যদি সৰু সৰু মাছ হয় তেতিয়াহ'লেতো আৰু ক'বই নালাগে। এইটো কথা অসমীয়াখিনি সকলোৱেই জানে। আৰু এইখিনি কচু পালোঁ, কচুখিনি মই ধুই কৰি এনেকৈ ৰ'দত শুকাবলৈ দিছোঁ, নহ'লে পানীটো থাকিলে ধৰিব পাৰে, সেইটো কাৰণে। এয়া আৰু এয়া যে কয় জীৱন কচু পাতৰ পানী, এয়া কচু পাতৰ পানী। আৰু এয়া কচুখিনি ধুই ধুনীয়াকৈ ৰ'দত শুকাবলৈ দিলোঁ। নহ'লে কচুটো কি হয়, পানীটো থাকিলে মানে থাকিলে অলপ ধৰিব পাৰে আৰু। কিন্তু এতিয়াতো যিহেতু ইমান বেছি গৰম দিছে, ইমান মানে কি ক'ম আৰু, ইমান ৰ'দ দিছে, গতিকে ধৰাৰ কোনো কথাই আহি নপৰে। এতিয়া আৰু নধৰে এইটো ভালকৈ বনাব জানিলে। আৰু মই ধুনীয়া আজি এটা চাটনি বনাম। আৰু অথনি মই কচু তুলি আহিলোঁ। কচু তুলি আহি পেলাই ইমান বেছি গৰম লাগিলে, বহুত বেছি গৰম লাগিলে। সেইটো কাৰণে মূৰ চুৰ ধুই একেবাৰে গা ধুই দিলোঁ। গা ৰাতিপুৱা ধুইছিলোঁ, হ'লেও আৰু মানে কচু উঠাবলৈ গৈছিলোঁ, চ' বহুত বেছি গৰম লাগিলে, সেইটো কাৰণে গা ধুলোঁ। গাটো ধুই পেলাই মই এতিয়া ভাত পানী খাই ল'লোঁ। ভাত খাই পেলাই এতিয়া অলপ ৰুমলৈ আহিছোঁ, যিহেতু আজি যামগৈ। ৰুমতো অলপ কাম আছে, সেইখিনিও কৰিলোঁ। আৰু ভাবিলোঁ অলপ বহি লওঁ, আপোনালোকৰ লগত কথা পাতোঁ। আৰু কচুৰ ৰেচিপিটো মই বাৰু মোৰ ছেকেণ্ড চেনেলত চাবলৈ পাব। যিসকলে চাব বিচাৰে তেতিয়াহ'লে চাব পাৰিব। আৰু এতিয়া ৰুমত বহি আছোঁ। আমাৰ ৰুমৰ পৰাই অমিতা গছডাল ইমান ধুনীয়াকৈ দেখি চাওকচোন। সেয়া এইডাল আমাৰ ঘৰৰ ওচৰতে লাগি আছে। এয়া অমিতাডাল ইমান ধুনীয়াকৈ লাগি আছে। বেক কেমেৰা কৰি দেখ। আৰু এইকেইটা অমিতাকেইটা ধুনীয়াকৈ আছে। আৰু এইফালে লগতে লাগি আছে নেমু টেঙা, দেখিছেনে আপোনালোকে? এয়া নেমু টেঙা আৰু এয়া অমিতা, কিমান ডাঙৰ ডাঙৰকৈ লাগি। আৰু ইয়াৰে অমিতা নেমু টেঙা আমি ঘৰলৈ তালৈ লৈ যাম, যিহেতু ঘৰৰ বস্তু হয়।
ঘৰৰ বস্তু খাইতো বহুত বেছি ভালেই লাগে আৰু সেয়াই আৰু ৰেচিপিনো কি শ্বেয়াৰ কৰিম, শ্বেয়াৰ কৰিবলগীয়া একো নাথাকে। আজি মই আমাৰ ঘৰৰ খেতিকে দেখালোঁ, ঘৰত কি কি আছে, কি কি মানে নাই। আমাৰ বৰ্তমান কোমোৰা গছ লাগিছে, নেমু টেঙা আছে, অমিতা আছে, তাৰপিছত জিকা আছে, এইখিনিয়ে আৰু কিছুমান কিনিও খাব লাগে বাৰু, নালাগা নহয়। আৰু ঘৰৰে ডিম আছে। এইখিনিয়ে আৰু আজি তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু চেনেলটোত যদি নতুন কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এয়া অমিতাৰ লগতে আজি ভিডিঅ'টো শেষ কৰি দিলোঁ।